কিমান কৈ থাকো এইবোৰ কিনিব নালাগে কাম নাই আৰু কিনো মানে এইবোৰ কি ললেহে হয় নে কিবা এয়া মোৰ পইচা দিহে আনিছো তোমাৰ তাতে কি হ'ল এতিয়া কি আগৰ দিন আছে নেকি ঘৰ লগাবলৈ বা এইটো চাৱাৰ পেনেল এইটো লগাম এনেই এনে পইচা পাতি খৰচ কৰিবলৈ কাম নাই আৰু মই পইচা দিহে আনিছো আকৌ ইয়াত এনেকে এইটো ৱালত লগাব লাগিব মানুহ মানে কিবা এটা যে লগাব লাগিব একো মানে ঠাণ্ডা নাই চব লেট্ৰিন বাথৰুমত মোৰ বস্তু লগাব লগা হৈছে মোৰ নিজৰ পইচা দি খৰচ কৰি তুমি টকা এটা খৰচ কৰাই নাই মোৰ পইচা নাই মই ক'ৰ পৰা খৰচ কৰিম তোমাৰ পইচা আছে তুমি যি কৰা কৰি থাকা ন মই লগাম ইমান টকা পইচা খৰচ কৰি কাম নাই হাগিবাহে এইটো লেট্ৰিন বাথৰুম ইমান আকৌ একোবা বস্তু লগালেহে হয় নে কিবা হেণ্ড চাৱাৰ টেপ আকৌ চাৱাৰ পেনেলটো চব মোৰ পইচা দি আনিছো আনকি লেট্ৰিন বাথৰুমটো মোৰ পইচা দিয়ে বনাইছো হাজবেণ্ডে এটকা এটাও দিয়া নাই পইচা খুজিলে খালি নাই নাইকে থাকিব সেইকাৰণে কিনো কৰিম এয়া মোৰ পইচা দিয়ে কৰিব লগা হৈছে এতিয়া হয়তো আপোনালোকে ভাবিছে মই ইমানবোৰ টকা এজনী মহিলা হয় ক'ৰ পৰা পাইছো মই এটা অনুষ্ঠানৰ লগত জড়িত হৈছো সেই অনুষ্ঠানটোৰ পৰা মাহেকত বহুতখিনি টকা উপাৰ্জন কৰি ললো সেই অনুষ্ঠানত কাম কৰিবলৈ এটা মোবাইল ফোন লাগে এটা মোবাইল ফোনৰ জৰিয়তে এঘণ্টা কাম কৰি ঘৰতে বহি ডেইলি ৩-৪ টকা ইনকাম কৰি ললো এজনী মহিলা হয় ঘৰতে বহি ইমানখিনি টকা যদি উপাৰ্জন কৰিব পাৰে আৰু কি লাগে আপোনালোকে যদি মোৰ নিচিনা এনেকৈ টকা উপাৰ্জন কৰিব বিচাৰে সেই অনুষ্ঠানটোৰ লগত এতিয়াই জড়িত হওক ইতিমধ্যে সেই অনুষ্ঠানটোৰ লগত হাজাৰ হাজাৰ মহিলা জড়িত হৈ টকা উপাৰ্জন কৰাত লাগি আছে সেই অনুষ্ঠানটোৰ পৰা ইনকাম কৰা 2 মাহৰ টকাৰে এই লেট্ৰিন বাথৰুমটো বনাইছো লেট্ৰিন বাথৰুমটো যিমানবোৰ বস্তু লগাব লাগিব সেই বস্তুবোৰ কিনিছো মই এজনী মহিলা হয় সেই অনুষ্ঠানটোৰ পৰা মাহেকত যদি 40-50 হাজাৰ টকা ইনকাম কৰিব পাৰিছো আপুনি কিয় নোৱাৰিব এতিয়াই এই অনুষ্ঠানটোৰ লগত জড়িত হওক সেই অনুষ্ঠানটোৰ বাবে মই আজি ইমানখিনি আগবাঢ়িব পাৰিছো সেইকাৰণে আপোনালোকক কৈছো সেই অনুষ্ঠানটোৰ লগত জড়িত হৈ আপোনালোকো আগবাঢ়ি যাওক সেই অনুষ্ঠানটোৰ লগত জড়িত হ'লে টকাৰ কাৰণে কাৰো ওচৰত হাত পাতিব নালাগে নিজৰ খৰচ নিজে উলিয়াব পাৰিব ডেইলিটো 3-4 হাজাৰ টকা ইনকাম কৰিব পাৰিব জড়িত হ'বলৈ বিশেষ একো কাম কৰিব নালাগে স্ক্ৰীনত নাম্বাৰতে দেখা পাইছে নহয় তেওঁলোকৰ লগত জল্দি জল্দি কণ্টেক্ট কৰক তেওঁলোকে কি কাম কৰিব লাগিব কি কৰিব লাগিব ধুনীয়াকৈ বুজাই দিব